হৰি পদ পংকজ পঞ্জৰ মুই। নমস্কাৰ, সংগীতা চিন্ময়ী এণ্টাৰটেইনমেণ্ট তৰফৰ পৰা আপোনালোক সকলোলৈকে জনালোঁ স্বাগতম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ অন্য এক অৱদান বৰগীত। এই দুয়োজনাই ৰচনা কৰা গীত পদসমূহকেই বৰগীত বোলা হয়। বৰগীত ভগৱানৰ স্তুতি, শ্ৰীকৃষ্ণৰ বাল্যলীলাৰ বিষয়ে বৰগীতত আলোচনা কৰা হয়। বৰগীতৰ এটা মিঠা সুৰ আছে, বৰগীতৰ নিৰ্দিষ্ট ৰাগ তাল মান নিৰ্দিষ্ট সময় থাকে, বৰগীতৰ ভাষাৰ সৌন্দৰ্যতা আছে, বৰগীতত ছন্দৰ মিলন আছে। সেয়েহে বৰগীত সাধাৰণ গীততকৈ বিপৰীত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ এই দুয়োজনা গুৰুৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা হৈছে 240টা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা প্ৰথম বৰগীতটো হৈছে মন মেৰি ৰাম চৰণেহি লাগো। এইটো হৈছে তেখেতৰ প্ৰথম বৰগীত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৰগীতৰ কিছুমান বৈশিষ্ট্য দেখা যায়। তেখেতৰ বৰগীতসমূহত সাধাৰণতে প্ৰাৰ্থনাসূচক, সাংসাৰিক বিৰহ বেদনা, হৰিক আশ্ৰয় কৰি জীৱন লাভ কৰাৰ তত্ত্ব এনেকুৱা যায়। অন্যহাতে যিবিলাক মহাপুৰুষ মাধৱদেৱে বৰগীত ৰচনা কৰিছিলে, তেখেতৰ বৰগীতসমূহতো প্ৰাৰ্থনাসূচক, বাল্যকালৰ বিষয়ে কিছুমান শ্ৰীকৃষ্ণৰ লীলা দেখা পোৱা যায়। চুৰি চাতুৰি খেল নৃত্য আদি তেখেতৰ বৰগীতত দেখা যায় আৰু শ্ৰীকৃষ্ণৰ প্ৰতি তেখেতৰ দাসত্ব প্ৰদান। যিবিলাক মাধৱদেৱে বৰগীত ৰচনা কৰিছিলে, বৰগীতৰ শেষত কহয় মাধৱ যেন দাসৰো দাস, এনেকুৱা ধৰণৰ শব্দবিলাক মহাপুৰুষ মাধৱদেৱৰ বৰগীতসমূহত দেখা পোৱা যায়। সেয়েহে শ্ৰীকৃষ্ণৰ প্ৰতি দাসত্ব প্ৰদান তেখেতৰ বৰগীতসমূহত পোৱা যায়। বৰ্তমান সময়ত নৱপ্ৰজন্মৰ মাজত সৃষ্টিশীল নৃত্য, সৃষ্টিশীল গীত এইবিলাকৰ প্ৰতি তেওঁলোকৰ আসক্তিটো বৃদ্ধি পাইছে আৰু গুৰুজনাৰ অৱদান যি বৰগীত, এই বৰগীতৰ প্ৰতি আসক্তিটো কমি আহিছে। যদি আমি নৱপ্ৰজন্মৰ মাজত এই গুৰুজনাৰ সৃষ্টি এই গীতসমূহ যদি আমি তেওঁলোকক চৰ্চা কৰিবলৈ শিকাওঁ, তেতিয়া নিশ্চয় তেওঁলোকে ভগৱানৰ প্ৰতি ভক্তি আৰু সৎকৰ্মৰ দ্বাৰা জীৱনটো কেনেকৈ পৰিচালিত কৰিব পাৰি তাৰ প্ৰতি অকণমান হ'লেও তেওঁলোকে শিক্ষা আহৰণ কৰিব পাৰিব।